মোৰ ভাতৃ প্ৰতিম আমাৰ আবিদুৰ আৰু মেটাজ দুয়োগৰাকীকে মই পোনপ্ৰথমে সকলো ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। নামটিবাসীৰ ৰাইজৰ কাৰণে এইটো এটা বহুত ডাঙৰ সম্পদ আজি তেওঁলোকে গঢ়ি তুলিছে। পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে যোনটো এই আজি কাৰ্যসূচী ইয়াত নিৰ্মাণ কৰি যোনটো অফিচ কাৰ্যালয় নিৰ্মাণৰ কাৰ্যসূচী দাঙি ধৰিছে, এইটো সঁচাকৈয়ে আমি প্ৰশংসনীয়। মই তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াতেই মেডিকেলৰ সা সুবিধাখিনি যাতে আৰু আগন্তুক দিনত বৃদ্ধি হয় তাৰে মানে কামনা কৰিছোঁ মই। সেইটোৱে। নামটি অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে নামটি অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান ইয়াত দাঙি ধৰা হৈছে। পোনপ্ৰথমবাৰৰ বাবে প্ৰথমবাৰৰ বাবে বৰষুণে লৈ এই আইটো পৰীক্ষাগাৰটো ইয়াত পতা হৈছে নহয়, এইটো লেবৰেটৰীটো নামটি চাৰিআলিত স্থাপন কৰা হৈছে। তাৰ এইটো বহুদিনীয়া এটা ডাঙৰ পদক্ষেপ, যিটো বহুত কষ্টৰ বিনিময়ত নামটি চাৰিআলি আমি আজি স্থাপন কৰিব পাৰিলোঁ ৰাইজৰ কাৰণে, যিটো আমি ৰাইজৰ সুবিধা হ'ব, ৰাইজৰ কম সুলভ মূল্যত টেষ্ট কৰিম বুলি আমি কথা দিছোঁ। আৰু লগতে 60 বছৰ ওপৰ বয়সৰ বয়োজ্যেষ্ঠ আৰু BPL কাৰ্ড থকা লোকসকলক সুলভতকৈও সুলভ মূল্য দিম বুলি আমি কথা দিছোঁ। আৰু ইয়াৰ পিছত আমি এক্সৰে আল্ট্ৰাচাউণ্ড আমাৰ ইয়াত কৰিবলৈ চেষ্টা কৰিম আৰু ভালতকৈ ভাল ৰিপৰ্ট দিম বুলি আমি ৰাইজক কথা প্ৰতিশ্ৰুতি দিছোঁ। বাকী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ইমানখিনি কৈছোঁ।